Hey guys, welcome back to my RUNMAINA's YouTube channel. আজি আপোনালোকৰ বাবে লৈ আহিছো জেং পাপৰৰ এটা ৰেচিপি। একচুয়ালি এটো ৰেচিপি নহয়, পিঠাৰ ভিডিও হয়। এই জেং পাপৰটো কেনেকৈ বনাই মই হেইটোৱে আপোনালোকক দেখাম বুলি ভিডিও কৰি থৈছিলো। আসলতে পিঠাটো মই বনোৱা নাই বাৰু, বায়ে বনাইছে, আমাৰ ঘৰতে বনাইছে। মই যেহেতু নাজানো, বাৰ পৰা মই সৰুৰ পৰা শিকি আহিছো যদিও, কিন্তু কোনো দিনা পিঠাটো মই বনাব পৰা নাই। এয়া চাওক জেং পাপৰ, ইয়াত কালাৰো দিব পাৰে আপোনালোকে বাৰু, কিন্তু মই কালাৰ ব্যৱহাৰ কৰা নাই, অৰিজিনেল পিঠাগুৰি কালাৰত। আহকচোন চাওঁ তেন্তে ভিডিঅ'টো কেনেকেনো বনাইছোঁ, কি কৰিছোঁ চাই লওঁ। এয়া চাওক বায়ে পিঠাগুড়িখিনি ঘূলি লৈছে। মই একচুৱেলি আপোনালোকক পিঠাগুড়ি ঘূলা ভিডিঅ'টো দিয়া নহ'ল। পিঠাগুড়িখিনি এইটো জোখত বায়ে ঘূলি লৈছে। ইয়াত পিঠাগুড়ি আছে, এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি, আৰু ইয়াত অকণমান সোডা দিছে, সোডা বা বেকিং ব্যৱহাৰ কৰিব পাৰে, আৰু অলপমান নিমখ দিছে। আৰু ইয়াত বায়ে ৰেডি কৰিছে জুইত বনাবলৈ। আৰু ইয়াত টাৱাখনত দেখিছেনে, টাৱাখনত ভণ্টিয়ে তেল লগাইছে। এই কলপাতৰ যে ঠাৰি, সেই ঠাৰিডাল কাটি তাই পূৰা তেল লগাইছে। টাৱাখন যিহেতু শুকাই আছে, সেইকাৰণে তেল ভালদৰে লগাই দিছে তাই চাৰিওফালে। তাই মানে তেল লগোৱা কামত লগাই দিছে। বাই এয়া চাওক হাতত এনেকৈ ভিজাই লৈ এনেকৈ ঘূৰাই দিছে। এয়া বায়ে ধুনীয়াকৈ টাৱাখনত দি দিছে, আৰু ইয়াক এতিয়া ভণ্টিয়ে ভাজ কৰিব। জুইৰ ওচৰত খুব ভাল লাগিছিলে পিঠাকেইটা। ঠাণ্ডাৰ দিনত বনাবলৈ কাৰণে খুব ভাল। এইটো হাতটো চাইহে মই গম পাইছোঁ এতিয়া, ভইচটো যিহেতু পিছত দিছিলোঁ, এইখন বৰমাৰ হাত আছিলে। কিন্তু ভণ্টি ৰেডি হৈছে আৰু তাই কৰিব বাকীখিনি। তাই ভাজ কৰি যাব, বায়ে বনাই যাব এনেকৈ। কাৰণ বাৰ হাতখন যিহেতু এনেকৈ লেতেৰা হৈ গৈছে, পিঠাগুড়ি লাগি গৈছে, লেতেৰা বুলি নহয় দেই, পিঠাগুড়ি লাগিছে, তো সেইকাৰণে বায়েতো নোৱাৰিব। তো ভণ্টিয়ে ভাজ কৰিব, বায়ে বনাব। আৰু এটা কথা, বাকীখিনি বস্তু চব চিম্পলে আছে, মাত্ৰ পিঠাগুড়িখিনি নৰ্মেল চালনীৰে আমি যেনেকৈ চালোঁ তেনেকৈ চালিলে নহ'ব। পিঠাগুড়িখিনি মানে খুব ঘন চালনীৰে চালিব লাগিব। যদি আপোনাৰ চালনী হয় আমি 2-3 বাৰ চালোঁ, আৰু কিছুমানে কাপোৰতো চালে, আমিও কেতিয়াবা কাপোৰত চালোঁ। চূৰ্ণিবোৰ যে ভাল চূৰ্ণি এখন লৈ ধুনীয়াকৈ আপোনালোকে ঘন চূৰ্ণি এখনেৰে ইয়াক চালি ল'ব পাৰে, তেতিয়া খুব ধুনীয়া হয় পিঠাটো, নিমজ হয়। মই বহুতক তেনেকৈয়ে চালা দেখিছোঁ, ঘন চালনীৰে, নহ'লে কি কয় কাপোৰ চূৰ্ণি বা এইবিলাকেদি আপোনালোকে চালিব পাৰি। ইয়াৰ ভণ্টিয়ে একদম কলৰ থুৰটো যে কলপাতৰ যে ঠাৰিডাল, সেইডালেদি ধুনীয়াকৈ একদম তেল লগাইছে, আৰু বায়ে বনাইছে। আৰু মই ভিডিঅ' কৰাত ব্যস্ত, মই যিহেতু নাজানো, গতিকে মই ভিডিঅ'ই কৰিছোঁ। আৰু আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকে ক'বচোন, আপোনালোকে বনায় নে নবনায়, আপোনালোকেও জনাব, আপোনালোকেও বনাই খাব। দেখাততো বহুত বেছি ইজি, কিন্তু মই আজিলৈকে পৰা নাই এই পিঠাটো বনাবলৈ কেতিয়াও। আৰু ট্ৰাই কৰিছোঁ যদিও নাই হোৱা, আৰু ট্ৰাই কৰাও নাই তেনেকৈ। জুইৰ ওচৰত বহুত মজা লাগিছে, মই ভিডিঅ' কৰি কৈছোঁ। ভণ্টিয়ে পূৰা তেল লগাইছে আছে। আৰু আপোনালোকেও বনাই খাব দেই এনেকৈ। আৰু কালাৰ ব্যৱহাৰ কৰিলে কালাৰ ব্যৱহাৰ কৰিব, তেতিয়া জেং পাপৰটো আপোনালোকৰ কালাৰিং হ'ব। আমি নৰ্মেল পিঠাগুড়ি যিটো কালাৰ হয় সেই কালাৰতে বনাইছোঁ, বেলেগ কালাৰ এড কৰা নাই। আৰু এনেকৈ আমি আধা কেজি 3 পোৱামান চাউলৰ বনালোঁ। ডলাখন ভৰ্তি কৰি ওলাইছিলে, আপোনালোকক দেখাম বাৰু। সেয়া চাওক, ডলাখন ভৰ্তি হৈ গোটেই 1 ডলা আমাৰ হৈ গ'ল জেলি পাপৰ। এইখিনি এতিয়া কোমল হৈ আছে, ইয়াত দেখিছেনে, এনেকৈ কোমল হৈ আছে। এইখিনি আমি এতিয়া লগে লগে খাব নোৱাৰোঁ, এইখিনিতো ৰ'দত দিব লাগিব, শুকাব লাগিব। শুকোৱাৰ পাছতহে ইয়াক তেলত ফ্ৰাই কৰি খায়। এইটো দেখিছে কোমল হৈ আছে, ইমান ধুনীয়া লাগিছে দেখি। এতিয়া জাপটোও খুলি দিব পাৰি, কাৰণ কিয়নো কোমল হৈ আছে যে। তো আপোনালোকেও বনাই খাব এনেকৈ, কেনেকুৱা লাগে জনাবচোন। আৰু আপোনালোকে কোনে কোনে জানে পিঠাটো ক'ব। ঠিক আছে, ডলা ধুনীয়াকৈ ওলাই গ'ল, ইমানখিনিয়ে ওলাইছে। মই ডাঠ কৰি মেলি দিলোঁ। এইখিনি এতিয়া কাইলৈ ৰ'দত দিব লাগিব। আজিতো সন্ধিয়াহে বনাইছোঁ এইখিনি এতিয়া কাইলৈ ৰ'দত দিম। তাৰপাছত আপোনালোকক ভাজি দেখাম দেই। এইখিনি চাওক, এয়া জেলি পাপৰ শুকাই গৈছে ধুনীয়াকৈ। এয়া বৰমাই পলিথিনত বান্ধি ৰাখিছিলে জেলি পাপৰখিনি। আপোনালোকে ইয়াক সেমেকি নোযোৱাকৈ ধুনীয়াকৈ কিবা বৈয়ামত নহ'লে পলিথিনত ধুনীয়াকৈ বান্ধি থ'ব। তেতিয়া এইখিনি ৰ'দত শুকোৱাৰ পাছত আৰু বাৰে বাৰে দি থাকিব লগা নহয়, ধুনীয়াকৈ শুকাই যায়, টান হৈ যায়। এয়া টান হৈ গৈছে, এটা পলিথিনত বান্ধি থৈছিলে। এতিয়া মই আপোনালোকক ভাজি দেখাম, ভাজিলে কেনেকুৱানো হয়। এয়া দেখিছেনে, মই ভাজিয়ে আছিলোঁ বাৰু।
মই এটা ভাজিলোঁ প্ৰথমে। এয়া চাওক, এনেকৈ তেলত দিয়াৰ লগে লগে খুব সোনকালে ই ফুলি আহে। ই আৰু বেছি ফুলে, কিন্তু এইবাৰ অলপমান কম ফুলিছে আৰু তেলটো গৰম হোৱাৰ কাৰণে অকণমান ৰঙচুৱা হৈ গৈছে বেছিকৈ। কিন্তু আপোনালোকে চাব, বহুত সোনকালে হৈ যায় আৰু বগা বগা হৈ থাকে। মই মাত্ৰ এইটো তেলখিনি বেছি গৰম হৈ যোৱাৰ কাৰণে ৰঙচুৱা ভাগটো হৈ গৈছে। এনেদৰে ফুলি উঠিব আৰু ইয়াতকৈ বহুত বেছি ফুলিব, বহুত বেছি ফুলে আমাৰ, কিন্তু এইবাৰহে অলপমান কম ফুলিছে। এয়া চাওক, ধুনীয়াকৈ মই জেলি পাপৰ ভাজি এতিয়া মই চাহ খাম, আৰু ভাজাৰ পিছত এনেকুৱা হয়। আপোনালোকেও বনাই খাব দেই, আৰু খাইনো কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। থেংক ইউ।